हेलो बंधुসকল ভালে আছে মই সুৰাজ মোৰ ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো যোৱাকালি মই এটা ভিডিঅ' পোষ্ট কৰিছিলো কিন্তু কোনো লাইক নাই কোনো কমেন্ট নাই হয়তো মোৰো ভুল হ'ব পাৰে ভিডিঅ'টো আপলোড কৰা বা বনোৱা মোৰ প্ৰথম ভিডিঅ' আছিল যদি হয়তো কেতিয়াবা ভুল হৈছে মোৰ ক্ষমা কৰিব আজি মোৰ সেকেন্ড ভিডিঅ'খন আপলোড কৰিবলৈ ওলাইছো ভুলবান্তি হলে ক্ষমা কৰিব যোৱাকালি মই হেলো এপ্লিকেশনৰ বিষয়ে কৈছিলো যি ভিডিঅ'টো মোক অলপ বেয়া লাগিছে বনাবলৈ কোনো মানে সঠিক ইনফৰমেশনটো দিব নোৱাৰিলো আজি মই এটা কুবেৰ বুলি এপ এটা লৈ আহিছো যি এপটো স্পাইন কৰিলে মাত্ৰ 5 টকা দিব আপুনি আৰু হয়তো কালি যিখন এপ দিছো মই কিছুমানৰ বেংক নাথাকিব পাৰে বা একাউন্ট নাথাকিব পাৰে বা পেটিএম নাথাকিব পাৰে উইথড্ৰ কৰিবলৈ অসুবিধা হৈছে সেয়ে মই বহুত দুখিত আজি মই কুবেৰ এপ্লিকেশনখন লৈ আহিছো কুবেৰ এপ্লিকেশনটোত আপুনি ৰেফাৰ কৰিলে স্পাইন পাব স্পাইন কৰিলে আপুনি 5 টকাৰ ওপৰত যিমান 50 টকা লৈকে পাব পাৰে মই পেমেন্ট প্ৰুফটো দেখাব বিচাৰো চালক এইখন স্পাইন বুলি লিখা আছে এড মানি ট্ৰানজাকচন স্পাইন এণ্ড সেন্ড এই স্পাইনটোত ক্লিক কৰিব লাগিব আপুনি ইয়াত 0 স্পাইন দেখাইছে মই অলৰেডি স্পাইন কৰিলো 1 মিনিট ৰখিব মই ট্ৰানজাকচনটো দেখাই আছো ৰখিব 1 মিনিট এইটো স্পাইন এণ্ড উইনত দেখাই এইটো চাওক মই দুটা স্পাইন কৰিছো 5 টকা পাইছো আপুনি হি পইচা ৰিচাৰ্জ ভৰাব পাৰে বা ডিটিএইচৰ ৰিচাৰ্জ কৰিব পাৰে বাস টিকেট ল'ব পাৰে ফ্লাইটৰ টিকেটো কাটিব পাৰে আপুনি 10টা ফ্ৰেণ্ডৰ ৰেফাৰ কৰিলে কমও 50 টকা হৈ যায় আপুনি 50 টকা হঠাৎ যদি আপোনাৰ এমবি খতম হৈ গ'ল আপুনি কি কৰিব আপোনাৰ হাতত পইচা নাই তা আপুনি সেই পইচা এমবিৰ কাৰণে আজিকালি এয়াৰটেলৰ 48 ভৰালে বা ডাটা বুষ্টাৰ ৰিচাৰ্জ কৰিব পাৰিব সেই বন্ধুসকল তেতিয়া হলে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো আহক প্ৰথমে আপুনি ভিডিঅ'টোৰ ডেস্কবৰ্ডটো অন কৰি পেলাই আপুনি ধৰি লওক কোনো এটা ভিডিঅ' মোৰ ভিডিঅ'টোত প্লে কৰিলে প্লে কৰাৰ লগে লগে এই ডেস্কবৰ্ডটো খুলি যাব তাত আপুনি চাইছে নহয় এইটো ডেসক্ৰিপচন বক্সটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে খুলি যাব তাৰপিছত আপুনি ইয়াত এপ লিংক বুলি এটা পাব 1 মিনিট দেখাই আছো ৰখিব কালি মই ভিডিঅ'টো দেখাই আছো আপোনাক ধৰি লওক এইটো ভিডিঅ'ত ক্লিক কৰিব ক্লিক কৰি পেলাই আপুনি ডেস্কবৰ্ডটোত ডেসক্ৰিপচন বৰ্ডটো ক্লিক কৰিলে এপ লিংক বুলি পাব তাত ক্লিক কৰিলে আপুনি এনেকা এটা ডাইৰেক্ট প্লে ষ্টৰত ৰিডাইৰেক্ট হ'ব তাৰ পিছত আপুনি কাম কৰিব ৰিডাইৰেক্ট হৈ আপোনাৰ ৰিডাইৰেক্ট হ'ব ডাইৰেক্ট প্লে ষ্টৰত আপুনি দেখা পাব কুবেৰ ৰিচাৰ্জ পেমেন্ট ৰেফাৰ এণ্ড আৰ্ন কেশবেক এই এপখন ওপেন কৰিব ওপেন কৰাৰ এনেকা এটা ডেস্কবৰ্ড খুলি যাব আপুনি আপোনাৰ ইয়াত নাম্বাৰখন টাইপ কৰিব যোনখনে দি আপুনি ইয়াত ৰেজিষ্টাৰ কৰিব বিচাৰে মই ৰেজিষ্টাৰ নম্বৰখন ভৰ্তি কৰিলো ভৰ্তি কৰাৰ লগে লগে আপুনি এনেকা পাব আপুনি গুগল দিও সাইন ইন কৰিব পাৰে বা ফেসবুক দি সাইন কৰিব মোবাইল নম্বৰ মই ভাবো মোবাইল নম্বৰটো বেষ্ট কেন মোবাইল নম্বৰ দি পেলাই আপুনি এটা পাসওয়ার্ড থৈ লব মই মোৰ পাসওয়ার্ডখন এন্টাৰ কৰিলো ওপেন হোৱাৰ লগে এনেকা এটা ডেস্কবৰ্ড খুলিব আপুনি পোন প্ৰথমে আপোনাৰ ওয়ালেটত যাব চাব মোৰ 31 টকা আছে প্ৰথম আৰু আপোনাৰ মোৰ লিংক দি ডাউনলোড কৰি আপুনি 5 টকা পাব সাইন ইনৰ পইচা বেকত যাব তাৰ পিছত আপুনি ইয়াত ৰেফাৰ কৰাৰ লগে লগে এটা স্পাইন পাব স্পাইন চাইছে না স্পাইন ইয়াত স্পাইন ৰেফাৰ কৰাৰ লগে এটা স্পাইন পাব স্পাইন কৰাৰ লগে লগে 5 টকা পাব
তাৰপিছত আপুনি চাইছে ইয়াত মোবাইল ৰিচাৰ্জ মই অথনি ক'লোৱেই। তাৰপিছত আপুনি বেকত আহিব। তেতিয়াহ'লে বন্ধুসকল ইয়াৰ মতে ভিডিঅ'টো সামৰি মাৰিছোঁ। ধন্যবাদ। আৰু যোৱাকালি মোৰ ভিডিঅ'টোত গিভৱে এটা থৈছিলোঁ, কিন্তু কোনো পাৰ্টিচিপেট নকৰিলে। মই আশা কৰোঁ এই ভিডিঅ'ত যদি গিভৱে থৈছোঁ মই 5জনৰ কাৰণে, এজনক মই 10 টকা কৰি গিভৱে দিম। আপুনি যদি লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব। কমেণ্টত আপোনাৰ পেটিএম নম্বৰটো দি দিব। মই পেটিএম নম্বৰ দিলে আপোনাক 10 টকা দি দিম। আৰু অহাকালি ভিডিঅ'ত মই গিভৱেৰ যোনে উইন কৰিব তাক মই পে'মেণ্ট গিভৱে দিয়াৰ পে'মেণ্ট প্ৰুফটো দেখুৱাই আপোনাক কালি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ধন্যবাদ।